নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ আৰু আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ টেঙা আৰু মিঠা কৰ্দৈ আচাৰ। বলকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ আৰু শেষলৈকে ভিডিঅ'টি চাই থাকিব। প্ৰথমে মই কৰ্দৈখিনি লৈ ধুনীয়াকৈ চাফা কৰি লৈছোঁ আৰু সাইডকেইটা কৰ্দৈ মই কাটি লৈছোঁ আৰু এতিয়া মই এনেদৰে মাজেৰে দীঘলীয়াকৈ কৰ্দৈখিনি কাটি লৈছোঁ আৰু ভিতৰৰ পৰা গুটি অংশ মই এনেদৰে এৰাই ৰাখিছোঁ। গুটি অংশ এৰাই দিব, নহ'লে তিতা হ'ব পাৰে আচাৰটো খাবলৈ। এতিয়া আমাৰ গোটেই কৰ্দৈখিনি কাটি লোৱা হৈ গৈছে আৰু এইখিনিৰ ওপৰত মই সোৱাদ অনুসৰি অলপমান নিমখ দি দিছোঁ আৰু এইখিনি এনেদৰে নিমখখিনি সানি দিয়াৰ পিছত মই ৰ'দত শুকাব লাগিব। এয়া নিমখখিনি সানি দিয়া হৈ গৈছে আৰু ৰ'দত মই ভালদৰে মেলি দিছোঁ। এয়া মই গোটেইখিনি একেলগ কৰি দিলোঁ আৰু আমাৰ কৰ্দৈখিনি প্ৰায় শুকাই গৈছে আৰু এইখিনিৰ পৰা মই এতিয়া আচাৰ বনাম। মই প্ৰথমে দুটা বাতি লৈ লৈছোঁ, দুটা আচাৰ বনাম যিহেতু, আৰু ইয়াৰ ওপৰত প্ৰথমে অলপমান মই ভিনেগাৰ দি লৈছোঁ। এইটো ডাঙৰ বাতিটোত মই জ্বলা বনাম আৰু সৰু বাতিটোত মই মিঠা বনাম, সেয়েহে মিঠাটোত কমকৈ দিছোঁ আৰু ডাঙৰ বাতিটোত অকণমান সৰহকৈ ভিনেগাৰ দিছোঁ। আৰু এতিয়া মই বাতি দুটাত অলপ কৰি হালধি দি দিছোঁ। এতিয়া হালধিখিনি দি হোৱাৰ পিছত ইয়াৰ ওপৰত মই অলপমান মিঠাতেল দি দিছোঁ। এইখিনি মই কেঁচা মিঠাতেল লৈছোঁ। সৰহকৈ বনোৱাখিনি অকণমান সৰহকৈ দিছোঁ আৰু কমকৈ বনাম যিহেতু মিঠাখিনি, সেয়েহে কমকৈ দিছোঁ। এতিয়া মই বাতিটোত অলপমান কাশ্মীৰ ৰেড চিলি পাউডাৰ দি দিছোঁ। এইটোৰ পৰা জ্বলা নহয়, জাষ্ট কালাৰৰ কাৰণে মই দিছোঁ এইখিনি। এইখিনি দি লোৱা হৈ গৈছে আৰু মই যিহেতু জ্বলা বনাম সেইকাৰণে ইয়াৰ ওপৰত অলপমান ভোট জলকীয়া কাটি দি দিছোঁ। আপোনালোকে জ্বলা নিজৰ জোখ অনুসৰি কম বেছি কৰি দিব পাৰে। মই অকণমান বেছি জ্বলাকৈ বনাম, সেয়েহে অকণমান ভোট জলকীয়া বেছিকৈ দি লৈছোঁ ইয়াত। এতিয়া মই মছলাখিনি ৰেডি কৰিম, তাৰ বাবে মই অলপমান গোটা ধনিয়া লৈছোঁ আৰু ইয়াৰ ওপৰত অলপমান মই গোটা জিৰা দি দিছোঁ। মই অকণমান মছলা সৰহকৈ ৰেডি কৰিছোঁ, থাকিলে মই বেলেগকৈ পিছত ব্যৱহাৰ কৰিব পাৰিম। আৰু ইয়াৰ ওপৰতে অলপমান মই পাঁচফোৰণ দি দিছোঁ। লগতে ইয়াৰ ওপৰত অকণমান কেঁচা চফ দি দিছোঁ আৰু এতিয়া মই ইয়াৰ ওপৰত অকণমান জৰ্নি গুটি দি দিছোঁ। নিশ্চয় আপোনালোকে জৰ্নি চিনি পায়েই নহয়নে বাৰু? আৰু এতিয়া মই এখন কেৰাহী পাতি লৈছোঁ আৰু আজি মই আচাৰখিনি জুইতে বনাম। প্ৰথমে মই এইখিনি মছলাখিনি ৰেডি কৰি লৈছোঁ। তাৰ কাৰণে মছলাখিনি অকণমান ৰঙচুৱা হোৱালৈকে গৰম কৰি ল'ব লাগিব। আৰু এইফালে মই কৰ্দৈখিনি দুভাগ কৰি লৈছোঁ, কমকৈ থকাখিনি মিঠা আচাৰৰ কাৰণে আৰু বেছিখিনি জ্বলা আচাৰৰ কাৰণে। এতিয়া আমাৰ মছলাখিনি প্ৰায় ৰেডি হৈ গৈছে। এইখিনি এতিয়া মই কাঢ়ি ল'ব লাগিব। তাৰপিছত মছলাখিনি অকণমান ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিব লাগিব আৰু মই এইখিনি ভালদৰে ঠাণ্ডা হোৱাৰ পিছত মিক্সাৰ গ্ৰাইণ্ডাৰত দি অকণমান পাউডাৰ কৰি ল'ব লাগিব। কিন্তু পাউডাৰখিনি একেবাৰে মিহি কৰিবও নালাগে, অকণমান গোটা থাকিলেও কোনো কথা নাই। এতিয়া এইখিনি হৈ গৈছে। ইয়াৰ ওপৰত মই শুকুৱাই ৰখা কৰ্দৈখিনি দি দিছোঁ আৰু কৰ্দৈখিনি দিয়াৰ পিছত মই ভালদৰে এই মছলাখিনিৰ লগত সানি ল'ব লাগিব। এতিয়া মই জ্বলা দিয়া মছলাখিনিৰ লগত কৰ্দৈখিনি মিক্স কৰিব লাগিব। যিহেতু মোৰ জ্বলা দিয়া কৰ্দৈ অকণমান বেছিকৈ আচাৰ বনাইছোঁ, সেয়েহে অলপকৈ দি মছলাখিনিৰ লগত সানি ল'ব লাগিব, নহ'লে ভালদৰে মিক্স নহ'ব। এতিয়া মছলাখিনিৰ লগত মিক্স কৰা হৈ গৈছে আৰু এতিয়া আমাৰ কৰ্দৈখিনি আচাৰ বনাবৰ কাৰণে ৰেডি হৈ গ'ল। মন কৰিব আপোনালোকে, মই কিন্তু এতিয়া একেবাৰে নিমখ ব্যৱহাৰ কৰা নাই, যিহেতু মই নিমখখিনি কাটি শুকুৱাওঁতে অকণমান বেছিকৈ দি ৰাখিছিলোঁ। এতিয়া মই মিঠা আচাৰ বনাবৰ কাৰণে অলপমান গুড় কাটি লৈছোঁ আৰু ইয়াৰ ওপৰত অলপমান চেনি দি লৈছোঁ। এতিয়া মই একেখন কেৰাহীতে অকণমান তেল সৰহকৈ দি লৈছোঁ। এতিয়া প্ৰথমে মই জ্বলা আচাৰটো বনাই ল'ম, সেয়েহে আৰু তেলখিনি গৰম হৈ যোৱাত ইয়াৰ ওপৰত মই কেইটামান ক'লা জিৰা দি দিছোঁ আৰু ক'লা জিৰাকেইটা অকণমান ফুটি উঠিছে আৰু ইয়াৰ ওপৰতে মই আচাৰখিনি দি দিছোঁ। মই জুইটো একেবাৰে নাইকিয়া কৰি লৈছোঁ। আপোনালোকে দেখিছে তলত অকণমান অঙঠা ওলাই আছে আৰু, কিন্তু জুইটো একেবাৰে মই বন্ধ কৰি দিছোঁ। আচাৰ কৰোঁতে সদায় জুইটো বন্ধ কৰি ল'ব লাগে তেলটো গৰম হোৱাৰ পিছত। এতিয়া মই নিজৰ জোখ অনুসৰি ইয়াৰ ওপৰত মছলা দি দিছোঁ। আপোনালোকে নিজৰ জোখ অনুসৰি মছলা দি ল'ব। তাৰপিছত এনেদৰে মই ভালদৰে মিক্স কৰি লৈছোঁ আৰু এতিয়া আমাৰ এইটো জ্বলা আচাৰটো ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি উঠাই ল'ব লাগিব কেৰাহীখনৰ পৰা। দেখিছে মই জুই একেবাৰে বন্ধ কৰি দিছোঁ। এতিয়া এইখিনি মই কাঢ়ি ল'ম।
এতিয়া মই একেখন কেৰাহীতে মিঠা আচাৰ বনাম, তাৰ বাবে অলপমান মিঠাতেল দি লৈছোঁ আৰু তেলখিনি গৰম হৈ যোৱাত ক'লা জিৰা কেইটামান দি দিলোঁ। তাৰপিছত ইয়াৰ ওপৰত মই কাটি ৰখা গুড় আৰু চেনিখিনি দি দিছোঁ। গুড় আৰু চেনিখিনি মই অকণমান গলাই ল'ব লাগিব আৰু মই জুইটো গুড় আৰু চেনিখিনি গলাৰ পিছত অফ কৰি দিম। গুড় আৰু চেনিখিনি গলি গৈছে আৰু এতিয়া ইয়াৰ ওপৰতে মই কৰ্দৈখিনি দি দিছোঁ আৰু কৰ্দৈখিনি দিয়াৰ পিছত ইয়াৰ ওপৰত মই মছলা দি দিছোঁ। কৰ্দৈখিনি দিয়াৰ পিছতেই মই জুইটো অফ কৰি দিছোঁ আৰু এতিয়া মই ভালদৰে মছলাখিনিৰ লগত মিক্স কৰি লৈছোঁ আৰু আমাৰ কৰ্দৈ আচাৰ ৰেডি হৈ গ'ল। এতিয়া মই কৰ্দৈখিনি কাঢ়ি ল'ব লাগিব। তাৰপিছত মই কৰ্দৈখিনি ৰ'দত দি থাকিম। প্ৰায় এমাহমানলৈকে মই কৰ্দৈখিনি ৰ'দত দি থাকিম, যাতে বহুদিনলৈকে ভালে থাকে। আপোনালোকেও এনেদৰে কৰ্দৈ বনাবচোন আৰু খাবলৈ কেনেকুৱা হ'ল মোক কমেণ্ট বক্সত জনাব। নিশ্চয় আপোনালোকে মোৰ এই আচাৰৰ ৰেচিপি দুটা ভাল পালে। যদিহে ভাল পালে ভিডিঅ'টি তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব সকলোৰে লগত। আজিলৈ আহোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।